শুভ সন্ধ্যা সকলোলৈকে। আজি কোকৰাঝাৰত প্ৰায় আমাৰ 10 দিনেই হ'ল নৱনিযুক্ত অসম আৰক্ষী কনিষ্টবলৰ আমি ইউ বি বিভাগৰ একোজন আৰক্ষী নিযুক্তিপ্ৰাপ্ত এখন আমি সদস্য। আমাক ট্ৰেইনিঙৰ বাবে RTS-লৈ নিব আৰু আজি অন্তিম নিশা আমাৰ কোকৰাঝাৰত সেয়া সকলোৱে আমি মনোৰঞ্জনৰ বাবে কিছু নাচ গান কৰিছে। ব'লকচোন চাওঁ কি কৰি আছে সকলোৱে। এজন মোৰ লগৰ তেওঁ অলপ জ্বৰত ভুগি আছে, সেয়ে তেওঁ ওলাই যোৱা নাই। অলপ পিছত যাব, জ'চটো আহিলে কি হয় দেখা যাব। ব'লক।
সকলোৱে বহুত ফূৰ্তি ফাৰ্তা কৰিলোঁ আৰু বহুত ফূৰ্তি ফাৰ্তা কৰিলোঁ। তাত ইমান ভিডিঅ' নকৰিলোঁ, অকলে নাচি থাকোঁতেই হ'ল। আৰু এতিয়া প্ৰায় সময় বহুত হ'ল, কাইলৈ আমি সকলোৱে সোনকালেকৈ উঠি বস্তু বাহানি সামৰি যাব লাগিব। ভিডিঅ'টো ইয়াতে সামৰি কৰিছোঁ। চাই ভাল লাগিলে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।